নমস্কাৰ, আমাৰ ইউটিউব চেনেল আছামিজ ড্ৰামা হাউচলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। যদিহে আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই ভাল পায়, তেন্তে আমাৰ চেনেলটো এটা লাইক কৰি ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। যোৱাকালিৰ সূৰুযমুখী খণ্ডটিত আমি দেখিবলৈ পাইছিলো যে অংশু অনুৰ ওচৰলৈ ঘূৰি আহিছিল আৰু সকলোবোৰ ঠিক হৈ গৈছিল। অংশুৱে জীউৰ ওচৰলৈ গৈ কৈছিল যে তেওঁ কেতিয়াও আৰু এৰি থৈ নাযায়, তেওঁ সদায় জীউৰ ওচৰতে থাকিব। তেনেতে জীউ বহুত বেছি হেপ্পী হৈছিল, কৈছিলে এতিয়া আমাৰ এটা হেপ্পী ফেমিলি হ'ব। আৰু দেউতা তুমি ওচৰত থাকিলে মাও নাকান্দে। এতিয়ালৈকে চাই আমি এটা হেপ্পী এণ্ডিং আশা কৰিব পাৰিছিলো, কিন্তু তেনেতে এটা চিনত দেখুৱালে যে আইতা আৰু ককাকে খেলি আছিলে। তাৰপিছত দেখুৱালে আইতাই সৰু সৰু ছোৱালী কেইজনীমানৰ লগত মাৰ্বল খেলি আছিলে আৰু তেনেতে ককাকে তাইক মাতিছিলে আৰু তেতিয়া আইতা ডাঙৰ হোৱা চৰিত্ৰটো আমি দেখিবলৈ পালো। এতিয়া বাৰু চিৰিয়েলখন ইয়াতে সমাপ্ত হ'বনে? আইতাই ডাঙৰ হৈ মাক দেউতাকৰ সপোন পূৰ কৰা সকলোবোৰ দেখাব? জানিবলৈ চাই থাকক সূৰুযমুখী ধাৰাবাহিকখন আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ যি আপডেট হয় আমি আপোনালোকক দিবলৈ চেষ্টা